हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। तो आज घर एने बहि थी ভাল नालागे एने टाइम पास কৰিবলৈ এটা ভিডিঅ' বনালোঁ আৰু ভিডিঅ'টো সৰু মোৰ ভিডিঅ'টো চাব আৰু মোক সাপোৰ্ট কৰিব অলপ ভিডিঅ'টো কমেণ্ট কৰিব লাইক কৰিব আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে ভাল লাগে ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ, চাই থাকিব। তো আজি ইয়াৰ পৰা ষ্টাৰ্ট হ'ল। চাক কিবা কিবি কাটি আছে। তো মই ফেচটোত এমজি এটা লগাই দিলোঁ কাৰণ মানা কৰিছে দেখাবলৈ। তো আজি তাক এইটো দেখাই এইফালে গৈ আছোঁ। ছাগলীটো আনিবলৈ গৈ আছোঁ। চাব, ছাগলীটো বগা ৰঙৰ। এই অলপ দূৰতে থৈছোঁ, এৰা দি থৈছোঁ। আহি পালোহি, অলপ আছে। ছাগলী আনিছোঁ 3-4 মাহমান হ'ল। এই মোৰ ৱাইফে আনিছিলোঁ 1500 টকা দি। এতিয়া প্ৰেগনেণ্ট হয়। জানুৱাৰী লাষ্টত দিব পোৱালি। আৰু তাৰ ছাগলীটো বেলেগ এটা জেগাত দি ইয়াত আহি গ'লোঁ অলপ ৰাস্তাত, আমাৰ ঘৰৰ সন্মুখত। আহি পেলাই চালোঁ ইয়াত পোৱালি কেইটামান খেলি আছে। এইটো মোৰ চাচাৰ ল'ৰা। এইটো দুটা ভাইটি হয়, সৰু ভাইটি। চাইকেল দি খুন্দা মাৰিব বিচাৰিছিল। আৰু ঘৰটো ইয়াতে মই বনাই আছোঁ, পকা কামো কৰোঁ মাজে মাজে। আৰু আহি গ'লোঁ এতিয়া খুৰীহঁতৰ ঘৰত। এই কিবা এটা হাতী আনিবলৈ পঠাইছিল মামনি কোন চিনি পায় নেকি? মোৰ ৱাইফ হয়। হাতীয়াৰ এটা নিব পঠাইছিল। তো মই আণ্টিৰ পিছে ঘূৰি আছোঁ হাতীয়াৰটো দিবলৈ। চাব, হাতীয়াৰটো দিব। এইটো হাতীয়াৰটো নাম নাজানো এইটো। জলফাই লৈ বহিছে, জলফাই কাটি আছে, আচাৰ দি আছে। কাটি মেলি পূৰা ৰেডি কৰি এইটো বইল কৰিব। কাটি পেলাই নিমখ দি দুদিনমান শুকাব। সৰিয়হ আৰু পিছত অলপ পকা টাইপ হ'ব। সেইটো আচাৰ বইল চইল দি মছলা দি আচাৰটো ৰেডি কৰিব। আৰু আচাৰটো ৰেডি হোৱাৰ পিছত মানে খালে মই খাই দিওঁ গোটেইখিনি। ঠিক খাব নিদিওঁ, মই অকলে খাই দিওঁ। ইমান টেষ্ট হয় মানে, মুখত পানী আহি গ'লে দিয়ে। তাৰ পৰা ইয়াত ৰিটাৰ্ণ আহি গ'লোঁ। আহি পেলাই আৰু অলপ ধেমালি কৰিলোঁ সিহঁতৰ লগত। ভাল নালাগে ঘৰত এনে বহি থাকি কৰি। মানে এইটো ধেমালি কৰি আছে বহুত, মানে চৈতান হয় এইবিলাক। গোটেই দিন চাইকেলে চৈতানি কৰি থাকে। আৰু ময়ো সিহঁতৰ লগত অলপ ধেমালি কৰোঁ কাম নাথাকিলে।